নমস্কাৰ ষ্টুডিঅ'ত মই নুৰামিন আমি লৈ আহিছোঁ এটা বিগ ব্ৰেকিং নিউজ আজি গোৱালপাৰা জিলাৰ ৰাখালডুবি হাই মাদ্ৰাছা খেলপথাৰত অৰুণোদয় ক্লাবৰ তৰফৰ পৰা এক বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় ভাৰতবৰ্ষৰ ৭১তম গণৰাজ্য দিৱস। আমি জানিব পৰা মতে অনুষ্ঠানখন পৰিচালনা কৰে ৱেষ্ট গোৱালপাৰা মহাবিদ্যালয়ৰ প্ৰবক্তা শৰীফুল ইছলাম চাহাবে। অনুষ্ঠানখনৰ শেষত বঁটা বিতৰণি কৰা দেখা যায়। চাওঁ আহক RP নিউজ টিভিৰ সাংবাদিক আবু হানিফৰ এক গণৰাজ্য দিৱস আপোনালোকৰ অৰুণোদয় ক্লাবৰ পৰা পালন কৰি আছে, বেছ জাকজমকতাৰে দেখা গৈছে পালন কৰি আছে। কিন্তু এটা কথা হ'ল কি গাঁওখন ঠাইখন ভিতৰুৱা অঞ্চল, আপোনালোকৰ এই বিশেষ ধৰণৰ অনুষ্ঠানটো পতাৰ উদ্দেশ্য কি? আৰু এই বুলি দেখা পাইছোঁ আপোনালোকৰ ইয়াতে মানে ভাৰতীয় সৈন্য বিভাগে ভালভাৱে সহযোগ কৰিছে। কওকচোন আপোনালোকৰ বিশেষ উদ্দেশ্যটো কি? হয়, ধন্যবাদ জনাইছোঁ মই আপোনালোকৰ RP নিউজ টিভি আৰু আপোনালোকৰ আটাইকেইজন সংবাদ বন্ধুক মই ধন্যবাদ জনাইছোঁ কভাৰেজ দিয়াৰ কাৰণে। আমি ৰাখালডুবি অৰুণোদয় ক্লাবে এই অঞ্চলত প্ৰতি বছৰে এই অনুষ্ঠানটি পালন কৰি আহিছোঁ। ভাৰতবৰ্ষৰ গণৰাজ্য দিৱসটি ২৬ জানুৱাৰীৰ দিনাখন আমি ইয়াত বিশালভাৱে আয়োজন কৰোঁ। আমাৰ অঞ্চলৰ প্ৰায় প্ৰত্যেকখন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াত মাৰ্চ পাষ্টত অংশগ্ৰহণ কৰে। ৰং বিৰঙৰ কাৰ্যসূচী ইয়াত অনুষ্ঠিত হয়, দেশপ্ৰেমমূলক কাৰ্যসূচী। আৰু ইয়াত আমি এটা কথা গৌৰৱেৰে অনুভৱ কৰোঁ যে আমি ৰাখালডুবি অৰুণোদয় ক্লাবে এই অঞ্চলত যেতিয়া আমি এই অঞ্চলত এই অনুষ্ঠানটি আয়োজন কৰিব ধৰিছোঁ, তেতিয়াৰ পৰা আমাৰ ৰাইজে ইমান সঁহাৰি দিছে। ৰাতিপুৱা ঠাণ্ডাৰ মাজত হেজাৰ হেজাৰ মানুহ আহি পেলাই প্ৰতি বছৰে আমাক সঁহাৰি জনায়। ভাৰতীয় সেনাৰ পৰা ইয়াত আজি তেওঁলোকৰ অস্ত্ৰ প্ৰদৰ্শনী এটা পাতিছে। তেওঁলোকে কেনেকৈ ভাৰতীয় সৈন্যই আমাৰ দেশক মাতৃক ৰক্ষা কৰাৰ কাৰণে তেওঁলোকে যুঁজে, তেওঁলোকৰ অস্ত্ৰ শস্ত্ৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলক দেখুৱাইছে, ৰাইজক দেখুৱাইছে। তাৰোপৰি ডাঙৰ কথা হ'ল আমাৰ ইয়াত আজি সেনাবাহিনীৰ পক্ষৰ পৰা প্ৰায় ৫০টা চাইকেল বিতৰণ কৰা হৈছে স্কুলীয়া ছাত্ৰ ছাত্ৰীক। গতিকে আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ। ৰাখালডুবি অৰুণোদয় ক্লাবৰ এই আয়োজনত জিলা প্ৰশাসন, আমাৰ মাননীয় উপায়ুক্ত বাইদেউ, আমাৰ গোৱালপাৰা জিলাৰ সন্মানীয় আৰক্ষী অধীক্ষক মহোদয় আমাক যথেষ্ট সঁহাৰি জনাইছে, যথেষ্ট আমাক সহায় কৰিছে। আৰু বগুৱান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়কো আমি ধন্যবাদ জনাইছোঁ। ৫ দিনৰ অনুশীলনী, যথেষ্ট খৰচী এটা অনুষ্ঠান আমি ব্যক্তিগতভাৱে বিভিন্ন ব্যক্তিক লগ কৰি আমি কৰিছোঁ। অৰুণোদয় ক্লাবৰ সকলো কৰ্মকৰ্তা এটা মাহ কষ্ট কৰি পেলাই এই অনুষ্ঠানটো আয়োজন কৰে। অন্তৰৰ পৰা আমাৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক দেশপ্ৰেমৰ এটা ভাৱ জগাই তুলি আমাৰ দেশখনক ভৱিষ্যত নাগৰিকসকলক আমি গঢ়ি তোলাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলক এটা প্ৰয়াস কৰিছোঁ যে আমাৰ ৰাইজেও দেশপ্ৰেমটো আমাৰ একেলগে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত পালন কৰক। এই অনুষ্ঠানটি আমাৰ পতাৰ উদ্দেশ্য সম্প্ৰীতি, ভাতৃত্ব আৰু দেশপ্ৰেম, এই ৩টা মেছেজ লৈ আমি আগবাঢ়িছোঁ। আগন্তুক দিনত আমি আপোনালোকৰ সহযোগত ৰাইজক আমি জনাব বিচাৰিছোঁ আমি এনেকুৱা অনুষ্ঠান পালন কৰি যাম। ধন্যবাদ। ধন্যবাদ। এয়া আছিল আমাৰ ৰাখালডুবি অৰুণোদয় ক্লাবৰ এজন প্ৰবক্তা, তেখেত সাধাৰণ সম্পাদক। তেখেতে কৈছে যে আজি ভাৰতবৰ্ষৰ স্বাধীনতা গণৰাজ্য দিৱস পালন হৈ আছে আৰু প্ৰতি বছৰে এনেকুৱা ধৰণে কৰাৰ এটা বিশেষ উদ্দেশ্য হ'ল যেহেতু এইখন ঠাই অসম ৰাজ্য ভাৰতৰ মাজত এখন ঠাই, এইখন ঠাইৰ মানুহে যাতে ভাৰতৰ দেশত্ববোধ জগাই উঠিব পাৰে, দেশৰ প্ৰতি এটা বিনম্ৰ নম্ৰ ভাৱ যাতে দেশৰ প্ৰতি সেৱা ভৱিষ্যতত আগবঢ়াব পাৰে। তাৰ কাৰণে হয়তো স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ পৰা এই অঞ্চলৰ সকলো ডেকা গাভৰুকো ইহঁতে উৎসাহ উদ্দীপনা যোগাই তুলিছে। আৰু সেই ক্ষেত্ৰত আজি দেখা গৈছে ইয়াতে উপস্থিত আছে আমাৰ ভাৰতীয় সেনাৰ কিছুমান জোৱানহঁতে দেশ মাতৃক কেনেকৈ ৰক্ষা কৰে তাৰ কাৰণে সিহঁতে অস্ত্ৰ প্ৰদৰ্শন কৰিছে, যাতে আমাৰ এই অঞ্চলৰ উত্তৰ পুৰুষে যাতে ভাৰতীয় জাতীয়তাবোধত আৰু বেছিকৈ নিমগ্ন হয় আৰু ভাৰতৰ হকে যাতে কিবা এটা কৰিব পাৰে ভাল কাম, তাৰ কাৰণে ইহঁতে চিন্তা চৰ্চা কৰি আছে। আৰু এই বিশেষ চিন্তা চৰ্চা লৈ আমাৰ এই অঞ্চলৰ ভিতৰুৱা অঞ্চল ৰাখালডুবি অৰুণোদয় ক্লাবে সদায় আগভাগ লৈ থাকে আৰু ভৱিষ্যতে এনেকুৱা ধৰণে আগভাগ লৈ থাকিব বুলি আমাক সাধাৰণ সম্পাদকে জানিবলৈ দিছে অৰুণোদয় ক্লাবৰ অধ্যাপক শৰীফুল ইছলাম চাহাবে। আপোনাক ধন্যবাদ।